এই গাড়ীখনত কোন আছে আপোনালোকে গম পাইছেনে? এখন গাড়ীতে আছে আমাৰ মৰমৰ জুবিনদা শুই আছে। ছিংগাপুৰৰ দিল্লীলৈ অনা ভিডিঅ' হয় এইটো। মই অলপ ভিডিঅ' পাইছোঁ, সেইকাৰণে এইটো ভিডিঅ' বনাই কিনে আপোনালোকৰ ওচৰত দিছোঁ। ভাবাই নাছিলোঁ এনেকুৱা হ'ব বুলি, কিয় যে হ'ল এনেকুৱা মনে এতিয়াও মানি ল'ব পৰা নাই। আপোনালোকে গোটেই ভিডিঅ'টো চাব। দিল্লীৰ পৰা অসমলৈ অনা ভিডিঅ' এটাও আছে। এয়াই আমাৰ জুবিনদা, কি বুলি ক'ম আৰু। ছিংগাপুৰত যাওঁতে ভালকৈ গৈছিলে, আহোঁতে এনেকৈ আহিবলগীয়া হ'ল। এয়া দিল্লীৰ দৃশ্য দেখা পাইছে। হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা তাতেই আছে। জুবিনদা ৰাতিপুৱা 7টা বজাত আহি পাব বুলি শুনা পাইছোঁ। যাতে যেতিয়াই আহি পায় ভালকৈ আহি পাওক, সেয়ে আশা কৰিছোঁ, সেয়ে প্ৰাৰ্থনা।